मुलुगनिफ्राय गोमालांनाय गिदिर हारिनि मोख्रा एबा हुलक मोख्रानि थाखाय मुंदांखा बारेकुसियाव मुलुगनां हुलक मोख्रा सान 2021 खौ फालियो। अइल इन्डिया लिमिटेडनि बानजायनायाव बारेकुसि मिथिंगा जौगा आफाद, बारेकुसि आन्चलिक मरान जातीय आइजो परिषद, ग्रीन भिजन नर्थ इस्ट, तिनिसुकिया कलेज आरो माखासे दोलो आफादनि मददजों साननैनि हाबाफारि लानानै खुंनाय मुलुगनां हुलक मोख्रानि सानजों लोब्बा लाखिनानै दिनै हानजा सुरनाय हाबाफारि लायो। लोगोसेनो बे सानजों लोब्बा लाखिनानै खुंनाय हाबाफारियाव मिथिंगा अनफावरि जादब पायेंआ आलासि महरै बाहागो लानानै ओरैबादि बुङो। এই বিষয়ে বিশ্ব হলো দিৱসনা বাৰেকুৰি গাঁৱলৈ যিটো আহিছোঁ, বহুত তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা মন পৰিছে। এইকাৰণে 18টাকৈ হলৌ বান্দৰ যেতিয়া সংৰক্ষিত কৰি ৰাখিছে খাদ্য সামগ্ৰী দি, সেইটো বহু গৌৰৱৰ বিষয়। এতিয়া অকল বাৰেকুৰিৰ গৌৰৱ নহয়, অসমৰ গৌৰৱ নহয়, ভাৰতৰ গৌৰৱ নহয়, পৃথিৱীৰ গৌৰৱ। কাৰণ তেওঁলোকে জনাঞ্চলৰ পৰা আহি মানুহৰ গুৰিলৈ যেতিয়া গাঁৱলৈ আহিছে, গাঁৱৰ মানুহে সুৰক্ষিত কৰিছে, তাৰ বাবে বাৰেকুৰি গাঁৱক মই ধন্যবাদ জনাইছোঁ। আৰু এইকাৰণে ধন্যবাদ জনাব লগা হ'ল, এই প্ৰজাতিৰ বান্দৰ প্ৰায় বিলুপ্ত পৰ্যায়ত। সেয়ে অইলক দোষাৰোপ কৰে, অইলৰ কাৰণে নহয়, তাহাঁতৰ সংখ্যাটো কমি যোৱাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ জনসংখ্যা কমি গৈছে। আৰু সেইদৰে দেখা পোৱা যায় আমাৰ যোৰহাট গিৰিবন্ধতো দেখা পোৱা যায় হলৌ বান্দৰৰ। তেওঁলোকৰ যিটো আদান প্ৰদান সেইটো নিজৰ ভিতৰতে থাকে কাৰণে তাতো সেই জনসংখ্যাটো সীমিত সমান্তৰে থাকে, আন বান্দৰ গতে ডাঙৰ বেছিকৈ নহয়। সেইকাৰণে এই প্ৰজাতিৰ বান্দৰ যদি আমি এনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু এই সংৰক্ষণ কৰিলে ইয়াত পৰ্যটকৰ বিকাশ হ'ব। এই ধৰক গিৰিবনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশৰ পৰা গিৰিবনখন চাবলৈ আহে। তাত 7টাকৈ প্ৰজাতি বান্দৰ থকা বিশ্বত একমাত্ৰ হাবি গিৰিবনখনেই আছে। সেইদৰে যদি বাৰেকুৰিত যদি এই হলৌ বান্দৰখিনি ৰাখিব, ইয়াত পৰ্যটকৰ বিকাশ হ'ব পাৰে। পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। সেয়ে মই আশা ৰাখিছোঁ বাৰেকুৰি যিটো গাঁও আছে তেওঁলোকক সুন্দৰকৈ পদক্ষেপ লওক। আৰু এই বিষয়ে ষ্টেট গভৰ্ণমেণ্ট, ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত কথা পাতিম যে অসমত কোন কোন প্ৰজাতিৰ বান্দৰ ক'ত ক'ত কি গাঁৱত থাকে, সেইটো তাত স্থাপন হ'ব। তেতিয়া সঁচাই বাৰেকুৰি ৰাইজে ইয়াত এটা এখন নেট খুলি দিয়ক, খুলি পেলাই তেওঁলোকে জনক নিজাববীয়াকৈ গাঁওবাসীয়ে এখন সংগঠন কৰি তেতিয়া সোনকালে পৰ্যটকৰ বিকাশ হ'ব। পৰ্যটকৰ বিকাশ হয় ইয়াৰ মানুহৰ অৰ্থ সামাজিক বহু উন্নতি হ'ব। সেইটোকে মই কামনা কৰিলোঁ।